তাৰ মাজত আমি এতিয়া বৰ্তমান ধুনু ধুনু থাকবে তুমি আজি এতে থাকবা লাগবো দে তোমাক দানা চানা চোন দিলাই যাবি ৰ পথাৰত যাবি ন ৰ হৈ হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ এটা অন্যতম নতুন ভিডিঅ'লৈকে আৰু আজি হৈছে বহাগৰ 2 তাৰিখ মানে আমাৰ ওপৰআলি আজি সুঁৱৰী উৎসৱ চ' আজি আপোনালোকক সুঁৱৰী উৎসৱ দেখুৱাৰ কাৰণে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া মই গৰু দিব গৈ আছোঁ তাৰপিছত আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকক চ' এতিয়া আহিছোঁ পথাৰত গৰু দিব আহিছোঁ ইফালে গৰুটো দিলোঁ এৰি দিলোঁ তাৰপিছত ইফালে এইটো যোনটো ঘৰ দেখা পাইছে এইখন হৈছে আমাৰ স্কুল আৰু ইয়াতে আজি ঋষিমণি সজাই আছে আজি সভাৰ কাৰণে সুঁৱৰীৰ কাৰণে তাতে ঋষিমণি যে নিব ইয়াৰ পৰা নিব ঋষিমণি সকলো ঠাইৰ পৰা বেলেগ বেলেগকৈ নিয়ে আগৰ যোনটো স্কুল আছে তাৰ পৰা নিব আমাৰ গোপালবিলাক তাতে বহায় আৰু আজি চ' গাইজ এতিয়া মই গা ধুব যোৱা হৈছে নতুন গামোচা এইখন লৈ পেলাই এতিয়া গা চা ধুব যাব লাগে এতিয়া মই গা ধুব যাওঁ পাপা ধুই ল'লোঁ আৰু এতিয়া চাউল এতিয়া খুন্দিব যাব লাগে ঢেঁকীত খুন্দিব যাব লাগিব মানে মিক্সিত খুন্দিব পাৰি মিক্সিত খুন্দিব নোৱাৰি মিক্সি আছে তথাপিও মিক্সিত খুন্দিব নোৱাৰি মানে ইয়াৰ এই আজি সৰি উৎসৱত ঠগি দিব লাগিব তো ঠগিত মিক্সিত খুন্দা বস্তু দিব নোৱাৰি ঢেঁকীত খুন্দা বস্তু দিব লাগিব সেনেকৈ আমি চাউলখিনি লৈ পেলাই এতিয়া ঢেঁকীত খুন্দিব যাওঁ আৰু এনেকৈ চাই থাকোঁ বৰমাই হেপী বিহু আজি আয়োজন কি আয়োজন আজি বহুত আজি খানা কি কওঁ খানা পনীৰ মাহৰ দালি মচুৰৰ দালি ভাজি আৰু কিবা আছে পাপৰ আৰু আনা অ'কে বাই আমাৰ দৰে দে আজিতো আমাৰ মাছ মাংস খাব নোৱাৰি যিহেতুকে আমাৰ ইয়াতে আজি হোম পৰিব চ' ইয়াতে আমাৰ ঘোষণা কৰি থৈ গৈছে যে মাছ মাংস খাব নোৱাৰি সেইকাৰণে পনীৰ সকলোৰে পনীৰে আমাৰো পনীৰ আনিছে দাদা আমি এতিয়া আমাৰ ৰাস্তাত কলগছ পুতিব যাওঁ মানে ইফালে যিহেতুকে আমাৰ কি আহিব আমাৰ ঋষিমণি আহিব চ' এনেকৈ কলগছ দিব লাগে চ' এতিয়া আমি কলগছ পুতিব যাওঁ টিংকুদাই কলগছ কাটি পেলাই লৈ গৈ আছে আমাৰ ঘৰৰ পৰা এডাল আৰু সিহঁতৰ ঘৰৰ পৰা এডাল এনেকৈ লৈ যাম আমি আৰু এতিয়া বলক চুগাইছ ফালৰ পৰা আহিব ঋষিমণি আৰু এনেকৈ গুচি যাব আৰু এইটো আমাৰ ৰাস্তা আৰু ইয়াতে দেখিছে বহু মানুহে কলগছ পুতিছে এইবিলাক কলগছ পুতিছে আৰু ইয়াতে আমি ইফালে এনেকৈ পুতিম দুডাল আনিব গৈ আছে আৰু এডাল আৰু আনিব গৈ আছে এডাল এয়া দাদা গাটা খান্দি আছে এয়া হৈছে দাদা খান্দি আছে গাটা বঢ়িয়া মিলিছে এয়া হৈছে দাদা খান্দি আছে গাটা মজা আৰু ইহঁতে এনেই আছে দেচোন এতিয়া ৰখি থাকিব দিছে কাৰোবাৰ গৰু চৰু খাই নে নাখায় চাব দিছে আমি এইডাল পুতি দিলোঁ কলগছ আৰু ইফালে এতিয়া আমি ঋষিমণি চাব আহিছোঁ ঋষিমণি সজাই আছে চ' আমি ঋষিমণিটো অকণমান চাব আহিছোঁ কেনেকৈ সজাই আছে আমি কলগছ পুতিলোঁ যাতে এতিয়া ঋষিমণি চাব আহিছোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু চাই থাকক পায়ো কে নাপায় চাই আহিলোঁ ঋষিমণি অকণ পিছত যাবি আৰু পিছত বহুত ধুনীয়া থৈ যে আমি ঋষিমণি চাই আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আমি কলগছ পুতিলোঁ ফাৰ্ষ্টতে তাৰপিছত এতিয়া ঋষিমণি চালোঁ আৰু ঋষিমণি সজাই থকা চালোঁ এতিয়া যাই থাকোঁতে আপোনালোকক দেখুৱাম এইটো ৰাস্তাতে এনেকৈ যাব ঋষিমণি চ' আপোনালোকক দেখুৱাই থাকি আপোনালোকে চাই থাকিব কিছু সময় পিছত মই ওলালোঁ আৰু এতিয়া আমাৰ ইয়াত ৰাস্তাত ঋষিমণি আহি উপস্থিত হৈছে মানে আহি আছে চ' এতিয়া বলক যৌ ঋষিমণি চাব আহিছা কিবা কৈ দি হেল্ল' বুলি কৈ দি হেল্ল' তো আমি কি চাব আহিছোঁ আমি ঋষিমণি আমি ঋষিমণি চাব আহিছোঁ গাইজ চাই থাকক আহিছে এইফালে ধৰা গিয়া হৈছে ক'ত যাবা
আমি গৈ আছোঁ এতিয়া বৰ্তমান সুঁৱৰি উৎসৱত তালৈকে মানে আমি গোপালৰ লগত একেলগে যাম বুলি ভাবিছিলোঁ কিন্তু গোপাল গৈছে ফোন কৰিছিলোঁ তাৰপিছত এতিয়া আমি গৈ আছোঁ কি দাদা সেনেকৈ চাব লাগে তাই চখ খাব লাগে নেকি এতিয়া আমি গৈ আছোঁ সুঁৱৰি উৎসৱ তুমি আৰু সিহঁতৰ আহিলকেই এই বেছি বগাইছি এতিয়া গৈ আছোঁ আমাৰ উপৰালি সুঁৱৰি উৎসৱত তালৈকে আপোনালোকক দেখুৱাই থাকিম গোপাল নিয়া যাত্ৰা আপোনালোকক দেখুৱাব নাপালোঁ তথাপিও চাই থাকক বাকীখিনি অলপ তো এতিয়া আমি আহি পালোঁ আমাৰ ইয়াৰ গোঁসাই ঘৰৰ গেটটো পাই গৈছোঁ মানে আমি এতিয়া গোঁসাই ঘৰ পামেই আৰু বেছি সময় নাই কিন্তু ইয়াত যিমানহে মানুহ আমি যাই পাওঁতে বহুত সময় লাগিব মানে আমি ভাবিছিলোঁ গোপাল গৈছে বুলি কিন্তু গোপাল এতিয়ালৈকে যায়ে পোৱা নাই মানুহ মানে বহুত মানুহ আপোনালোকে দেখা পাই থাকিব গম পাই পাব কিমান মানুহ হৈছে চাই থাককচোন গাইজ কিতামাৰ পৰা জো জো কৈ আছে কিন্তু যাৱা নাই গাইজ বহুত ফাল্টু মানুহ এইগিলা যেতিয়া আহিছোঁ মামাহঁতৰ ঘৰত আৰু এয়া হৈছে আমাৰ সৰু বাবু এতিয়া ইয়াতে ভাতটো খাই লওঁ তাৰপিছত আকৌ যাব লাগিব মোৰ লগ আহি আছে তাতে যাওঁ আৰু সেয়াই আৰু ন চ' এতিয়া বৰ্তমান আমি গৈ আছোঁ এজনী ফ্ৰেণ্ডৰ ঘৰত আমি বিহু খাব মাতি আছিল অঁ আপু বাই বাই আৰু ৰ'বা দেই তো আমি গৈ আছোঁ এতিয়া ফ্ৰেণ্ডৰ ঘৰত মোৰ ঘৰতো বহুত বছৰ হ'ল আমি আহা এই একদম কিবা চনতে আহিছিলোঁ আমি সদায় তিনিওজনে বিহু খাব আহিছিলোঁ কিন্তু এতিয়া আমি পাহৰিছোঁ মই পাহৰিছোঁ ইয়াতে মনত আছে এতিয়া যাওঁ ফ্ৰেণ্ডৰ ঘৰত বিহু খাব এফালে পিছফালে এখন খৰি চলি আছে তাতে সেয়াই আৰু আমি সোমাই আহিছোঁ গাইজ ফ্ৰেণ্ডৰ ঘৰত আমি বিহু খাব আহিছোঁ তাতে গ'লি আমিও বিহু খাব আহিছোঁ কাৰ ঘৰত বিহু খাব আহিছোঁ আপোনালোকক কাৰ ঘৰত বিহু খাব আহিছোঁ আপোনালোকক মই দেখুৱাই আছোঁ আমি কেইজন আছোঁ আমি পাঁচজন আছোঁ আৰু বাকী বহুত আছে বাহিৰতে কেইটা আমাৰ বডিগাৰ্ড বুলি কোৱা হয় এক প্ৰকাৰ গাইজ মোৰ ভিডিঅ'টো যোৱাৰ কাৰণে এতিয়া ওচৰত আহি আছে গাইজ কি কৰা যায় আৰু নিজে নিজে দেখিছে না এই পাপৰি বুলি কয় এই নামটো পাপৰি আৰু এই নামটো মানসী তাতো ঘৰত আহিছে দেই Bisa pose di situ ya? Yes, yes. চ' গাইজ এতিয়া মানে আমি ইয়াতে চাহ তাহ খাই ল'লোঁ ন অনলি খাইছোঁ লোৱা নাই অনলি খাইছোঁ দেই গাইজ Upload ako na. Ito like ko na subscribe ko na ako na গাইজ আমি জানোৱেই দিয়ক আৰু চব খাই খতম কৰি দিম বহুত খাইছি গাইজ মোৰ খিনিও দিছোঁ ইহঁতক এটা পিছৰ কথা গাইজ মানে গাইজ এতিয়া আমি ইয়াতে সবাৰ ভিতৰত সবাৰ মাজত আমি এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ গাইজ এতিয়া আমি আহিছোঁ সভা এই কৰি অনুযায়ী বাইদেউ তাৰপিছত এতিয়া আমি মানে সবাৰ দোকান চাই আছোঁ গাইজ আমি 150 টাকা লাগে তো গাইজ এতিয়া মই এই বেছি ভাল লগা আছে কৃষ্ণৰ মতো বেছি এতিয়া মোক ভগৱানত চাকি দিয়া লাগে কৃষ্ণৰ মতো লাগে সঁচাই কৈছোঁ কৃষ্ণৰ ফটো বহুত বিচাৰি নাপায় এই বিষ্ণুৰ ফটোখনে লৈ ল'লোঁ এখন সৰুকৈ বিষ্ণুৰ ফটো চিন স্বৰূপে লৈ ল'লোঁ
এনেকৈ এটা চিন থাকিলে ভাল লাগে চ' সেইখনত লৈ ল'লোঁ আৰু ঠগ লাগছে কিন্তু চ' গাইজ এইবিলাক মানে আমি সৰুতে কিনিছিলোঁ আৰু এতিয়া মানে মই মনত পেলাৰ কাৰণে এটা কিনিলোঁ 20 টকা নহয় 15 টকা 20 টকা দামটো খেলাই মেলাই 15 টকা 15 টকা দেই সেইটো মানে কাৰ কাৰণে কিনিছোঁ মই নিজেও নাজানো কিন্তু কিনিছোঁ জচতে কিনি দিছোঁ কিন্তু কাৰ কাৰণে কিনিছোঁ এইটো মই গম নাপাওঁ যাওঁতে মামাহঁতৰ বাবুকে দি যাম ৰ কিন্তু বজোৱাটো যোৱা নাই এতিয়া মোৰ মুখেদি লাজ লাগে কিবা এটা বজাই কিনে কিনাত কিনিছোঁ তোমাৰ জচ নাই নেকি এইখিনিয়ে যথেষ্ট এতিয়া বাজি 11টা আহি পাইছোঁ সৰু আইতাহঁতৰ ঘৰত আৰু এতিয়া সেয়াই আৰু মামা এই জিতি বানি আছোঁ চ' গাইজ ইয়াতে চলি আছে টিভি ভাগৰ নাই মামা